নমস্কাৰ, মই তুলিকা মোৰ নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ওলাইছোঁ মই স্কুললৈ। অকণমান মেগী খাই লৈছোঁ, ভোক লাগে যিহেতু। আৰু আমাৰ স্কুলৰ আগফালটো বহুত বেছি ধুনীয়া লাগে আৰু ধুনীয়া বতাহ আহি থাকে। আৰু ক্লাছ কৰি আজৰি পালে মই এনেকৈ নিজকে ভিডিঅ' কৰি থওঁ মাজে মাজে। আৰু ইয়াতে বোলে মোৰ ভিডিঅ' চাই সিহঁতক অকণমান ভিডিঅ' কৰি থ'লোঁ। আৰু ইফালে হৈছে আমাৰ বিনীতা বাইদেউ, দুইজনী এবাৰ কি কৰিছিলোঁ পাহৰিলোৱেই নহয়। তাৰপিছত স্কুলৰ পৰা আহি মোৰ টিউশ্যন আছিল, টিউশ্যনলৈ আহিলোঁ। তাইক শিকাইছোঁ যুক্তাক্ষৰ আৰু তাইক চকুৰ পাক চাওঁচোন কিবা কৰিছিলে মোক। আৰু যিহেতু আমৰ বতৰ ভাবিলোঁ মেংগ' আইচক্ৰীম বনাওঁ। সেইবাবে কি কৰিছোঁ, আমখিনি মিক্সিত মাৰি লৈছোঁ আৰু ক্ৰীমখিনি অকণমান হুইপ কৰি তাত আমখিনি দি দিলোঁ। চেনি দিছিলোঁ বাৰু মই আমখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দিওঁতে। তাতে অকণমান ফুড কালাৰ দিলোঁ, হালধীয়া কালাৰটো ভাল হ'বৰ কাৰণে। তাৰপিছত প্লাষ্টিকৰ ডাব্বা এটাত এইখিনি দি দিছোঁ আৰু প্ৰথমবাৰ বনাইছোঁ সেইবাবে মই ভালদৰে ভিডিঅ' কৰা নাই, পিছত দেখাম বাৰু কেনেকুৱা হয়। আৰু এইখিনি মই ৰাতিৰ কাৰণে ফ্ৰিজত থৈ দিলোঁ, নেক্সট মিনি ব্লগত